প্ৰিয় বন্ধু বান্ধৱীসকল, সৌভাগ্য হ'লেহে ঘৰৰ গৰম ভাতমুঠি মানুহে খাবলৈ পায়। আপোনাৰ ঘৰ কেইখন সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি ঘৰত গৰম ভাতমুঠি খাবলৈ পাইছেনে সেইটোহে ডাঙৰ কথা। আপোনাৰ পত্নীয়ে আপোনাক কিমান মৰম কৰে সেইটো ডাঙৰ কথা নহয়। আপোনাক পত্নীয়ে খোৱাৰ শোৱাৰ সময়ত বিচাৰি আনিছেনে সেইটোহে ডাঙৰ কথা। পুৰুষ প্ৰধান দেশত পুৰুষৰ অবাধ গতি। সেই পুৰুষক আমি নাৰীসকলে যদি আৱৰি ৰাখিব নোৱাৰোঁ, গালি খায়, মাৰ খায়, অপবাদ সহ্য কৰি তথাপিও যদি আমি তেওঁক ৰাখোঁ, তেতিয়াহে আমাৰ ঘৰখন ৰয়।